কি খবৰ? মই কৰবীয়ে পুনৰ নতুন ভিডিঅ' এটি লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ নভৈত কেনেদৰে সেই দিনটো পথাৰত পাৰ কৰিলোঁ তাৰে কিছু অংশ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। শাওনৰ 1 তাৰিখে আমাৰ নভৈ ৰাতিপুৱা 5:30 বজাত ৰোৱনী পথাৰলৈ আহিল ৰুবৰ বাবে। তেওঁলোকক চাহ দিলোঁ 7:30 বজাত। চাহৰ লগত খাবলৈ মালপোৱা আৰু বৰা চাউলৰ পিঠা আগদিনাখনিয়ে বনাই থৈছিলোঁ। পিছদিনা নহ'লে ৰাতিপুৱা খৰধৰ হয় পথাৰলৈ যাবলৈ। তেওঁলোকক চাহ দিয়াৰ পাছত ময়ো তেওঁলোকৰ লগতে অলপ সময় ৰুলোঁ। বতৰটো সেইদিনা ডাৱৰীয়া আৰু বতাহ মাৰি আছিল, সেইকাৰণে ৰোৱনীয়ে ৰুই ভাল পালে। মই প্ৰথম ৰুবলৈ শিকিছিলোঁ মাৰ লগতে। ঘৰলৈ গৈ ৰোৱনী আৰু ঘৰৰ মানুহৰ কাৰণে ভাতৰ যোগাৰ কৰিলোঁ। কোমোৰা আৰু হাঁহৰ মাংস দি ভাজি এখন বনালোঁ, কিন্তু ৰেচিপিটো আপোনালোকক দিব নোৱাৰিম কাৰণ মই ভিডিঅ' বনাবলৈ নহ'ল। সেই ৰেচিপিটো আপোনালোকক পাছত শ্বেয়াৰ কৰিম। আমাৰ নভৈত সাজো ওলাইছিল কাৰণ আমাৰ সাজৰ সকাম কৰে। ৰোৱনী এগৰাকী আৰু শহুৰ দেউতাক সাজ দিবলৈ মোৰ শাহুমা পথাৰলৈ আহিল কাৰণ শহুৰ দেউতাই পথাৰত কঠীয়া পেলাই আছে। সাজটো ঘৰতে কেনেদৰে বনাই মই আপোনালোকক ভিডিঅ' যোগেদি দেখাম। এওঁলোক দুয়োগৰাকী আমাৰ ৰোৱনী। ইমান খৰকৈ ৰুব পাৰে। এদিনত তেওঁলোকে 1.5 বিঘা মাটি ৰুৱে। আপোনালোকৰ পথাৰত বাৰু এনেকৈ খৰকৈ ৰোৱা ৰোৱনী আছেনে? যদি আছে কমেণ্ট কৰিব। তেনেহ'লে ভিডিঅ'টো উপভোগ কৰক। ভিডিঅ' ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজে চাব পাৰে। পুনৰ লগ পাম আন এটি ভিডিঅ' লৈ। আজিলৈ আহোঁ। বাই বাই।